তো মাটিটো ৰেডি কৰি আমি প্লটিংও কৰি দিলো স্যার মোৰ 374 হয় স্যার মই তিনিবাৰ ওয়ার্ড মেম্বার স্যার আপুনি যেহেতু মানে কিবা ঠিকঠাক কৰি দিছে তো সেইকাৰণে মই কৈছো যে অতি সোনকালে দিব লাগে কাৰণ 374 কাৰণ মোৰ তাত 374 ফ্যামিলি নাই বিক্ৰম কি হৈ গ'ল স্যার মাটি তেওঁলোকৰ ফাইনেল হ'ল তেওঁলোক মোৰ তাত আহিছে তেওঁলোকৰ এতিয়া প্ৰব্লেমটো হ'ল ঘৰ কেনেকৈ বনাম স্যার হয় তো মাটিটো ৰেডি কৰি আমি প্লটিংও কৰি দিলো স্যার মোৰ 374 হয় স্যার মই তিনিবাৰ ওয়ার্ড মেম্বার স্যার এতিয়া মাটিটোলৈ তহঁতি সন্তুষ্ট হৈছ হয় স্যার অসন্তুষ্ট হোৱা নাই আমাৰ মানুহ যাবলৈ ৰেডি আছে 374 স্যার 930 ফ্যামিলি টোটাল ফ্যামিলি গম পাইছো হয় তোৰ এতিয়া 374 আৰু 930 পাকটো কচোন মই বুজি পোৱা নাই মানে টোটাল ফ্যামিলিটো আছে 930 স্যার 930 স্যার 374 অলরেডি স্যারে ডিসি স্যারে আমাক অলরেডি তাত ঠিকঠাক কৰিছে বাকিখিনিতো বেলেঞ্চ আছে কিন্তু 374 টোকে অতি সোনকালে পঠিয়াব লাগে বাকিখিনি নাযাওঁ বুলি কৈছে না নেজানো স্যার ৰেডি হৈ আছে মই ৰেডি আছো মই যোৱাৰ লগে লগে মানুহ যাবই লাগিব কাৰণ আমি নেতৃত্ব লৈ আছো স্যার আপোনালোকে দুজন বিধায়কে জানে ডিসি স্যাৰে জানে প্ৰতিটো মুহূৰ্তত মই খবৰ লৈ থাকো এটা মোৰ মানুহৰ বহুত কষ্ট স্যার তাৰ জীৱিকাৰ উপাৰ্জনৰ পথ মানে তই গলে বাকিখিনি যাব সব যাবই লাগিব স্যার কাৰণ আমি বাকি গলে মাটি আছে আমাৰ আছে তেলে তো উঠ স্যার ৰেডি আছো আপুনি দিয়ক আপুনি 1 ঘণ্টাৰ দিব কি লাগে ক স্যার মাটিটো দিয়ক আমি যাবলৈ ৰেডি আছো মাটি পট্টাটো ডিস্ট্ৰিবিউশন প্ৰগ্ৰাম ইয়েছ স্যাৰ চাউল খোৱা মানে এনচি আছিল স্যাৰ আমি কৰি এতিয়া ফাইনেল হৈ গ'ল তেওঁলোকক সেই প্লটিংও কৰি দিলো প্লটিং নহয় পট্টা দিব কেতিয়া পাৰিব আমি স্যাৰ এতিয়া এপ্লাই কৰিলে এতিয়া কৰাই মেলি দি দিব পাৰিম কৰি দে তহঁতি একেনিটো হয় স্যার তহঁতি এতিয়া আপুনি লাগি পট্টাখিনি কৰাই নকৰাই কিয় স্যাৰ তেওঁলোকৰ পৰা আমি বিচাৰিছিলোঁ তো তেতিয়া নীতিনে মোক তেওঁ আহিয়ে থাকে স্যাৰ আমি কথা পাতিয়ে থাকোঁ তেওঁ মোক লিষ্ট দিলে যে 374 আহিব বাকী নাহে চ' আমি 374ৰ কাৰণে তেতিয়া ৰেডি কৰিলোঁ বাকীখিনি স্যার একদম নদী কিনাৰ দিছে নদী কিনাৰতো নালাগে ভিতৰৰ কাৰণে যিখিনি দিছে সেইখিনি ৰেডি হৈ আছে মানুহবিলাক কাৰণ একেই অৱস্থা হ'ব স্যাৰ এইটো যিহেতু গৰা কিনাৰ পানীত গৈ আকৌ পানীতে থাকিব লাগিব হয় স্যাৰ আমি আৰু মানুহবিলাকৰ বহুত কষ্ট হৈছে স্যাৰ বান সাহায্য যিহেতু আপুনি শিৱসাগৰ নাজিৰাবিলাকত দি আছে আমাৰ মানুহবিলাক এতিয়াও ছমাহ হ'ল পানী নাই হোৱা নহয় স্যাৰ মানে পুৰা অসুবিধা দি দিব কালিয়ে দি দিব হয় স্যাৰ কি লাগে স্যাৰ আমাৰ এতিয়া মানুহবিলাকৰ কি আৰু আপুনি বান সাহায্য দিব লাগে অৰ্থনৈতিকভাৱে একেবাৰে জৰুৰী এতিয়া মানুহে মাছ মাৰি খাব নোৱাৰে আপোনাৰ ফৰেষ্টাৰে মাছটো মইতো ফ্ৰী মাৰিব দিম চিন্তা কৰিব নালাগে কাম নাই নেকি মাছৰ স্যাৰ ডেপো ছাৰে আমি একো নাজানে কালি আহিছে তেখেতে আহি পেলাই একদম মানুহবিলাকক যাকে মাছ ধৰে পাইছে তাকে সুমিয়াই দিছে